হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই গৈ আছোঁ ব্ৰহ্মপুত্ৰ ৰিজৰ্টলৈ, সোণাপুৰত থকা ব্ৰহ্মপুত্ৰ জংঘল ৰিজৰ্ট হয়। তো অফিচৰ পৰা সৰু এটা পাৰ্টি ৰাখিছে, তো তাতেই গৈ আছোঁ। ভাবিছোঁ আপোনালোককো দেখাই আছোঁ কি হয় তাতে। তো বলক তেন্তে সোণাপুৰলৈ। তো ফাইনেলি আহি পালোঁ ব্ৰহ্মপুত্ৰ ৰিজৰ্ট। ইয়াতে ফটোশ্বুট চলি আছে আৰু তো মই সোমাইছিলোঁ, কিন্তু কাম নহ'লে এনেকৈ সোমালে নহয় বোলে। এনেকৈ গোটেইখিনি সোমাই যাব লাগে, তেতিয়াহে মানে হয় আৰু। এইবাৰ মিছ গ'ল, এইবাৰ ফুটাম 100%। এইবাৰ ফুটাইছোঁ। মাত্ৰ এটা মানুহে বুটত উঠিব, পাৰ্কত আহিব, ছোৱালী আনে, আৰু মই ল'ৰা আনিছোঁ এইজন। হাই বৌ, কি খবৰ? আপোনাক নানিলে মোক লৈ আহিলে যা, আপোনাৰ এনেই গ'ল। মই ফূৰ্তি কৰি আছোঁ অলপ। নেক্সট টাইম আহিব। ধুনীয়াকৈ লগত কথা পাতি আছে। বেচেৰিক উঠাই নিজে উঠি পেলাই ঘৈণীয়েকক দেখাই আছো, লোভ লগাই আছে। আপোনালোকে যদি ভলুকা বাঁহ চিনি নাপায়, এইজোপা হ'ল ভলুকা বাঁহ গছ। ভলুকা বাঁহ অসমত কেইদিনমান ভলুকা বাঁহ তামাম চলিছিল, এতিয়া অলপমান তল পৰিছে বাৰু। আৰু এই জাত অলপ বেছি ডাঙৰ ডাঙৰ ভলুকা, মানে আমাৰ গাঁৱৰ ফালে থকাখিনি অকণমান সৰু, এইটো বেছি ডাঙৰ ডাঙৰ দেখোন। তো এতিয়া মুখা চুখা পিন্ধি ধুনীয়া প্ৰগ্ৰেম চাই আছোঁ। তো এনেকৈ প্ৰত্যেক বছৰতে এটা পাৰ্টি হয় অফিচৰ ফালৰ পৰা, কিন্তু 2019-20 21 হোৱা নাছিলে। 22ত হৈছিলে, চাণক্য পিকনিক স্পটত গৈছিলে অফিচৰ পৰা পিকনিকত। 2023 বৰ্ষত ইয়াতে দিলে পাৰ্টি, মানে ব্ৰহ্মপুত্ৰ জংঘল ৰিজৰ্ট। তো আহি ভাল লাগিল, সকলোকে দেখা পালোঁ, অলপ হাঁহি ফূৰ্তি কৰিলোঁ। এইটো ৰাতিৰ ভিউজ হয়, লাহে লাহে গধূলি হৈ গ'ল। এতিয়া ৰাতি হৈ গ'ল, জেকেট চেকেট পিন্ধি ল'লোঁ, ঠাণ্ডা লাগিছে ইয়াতে, অলপ বেছি ঠাণ্ডা পাহাৰৰ ওপৰত যে, তো জেকেট চেকেট পিন্ধি লৈছোঁ। ফাংচন সেই হওঁতে কেইটা বাজে সেইটোহে প্ৰব্লেম। এইফালে ঘৰতো যাব লাগে, 2-3খনমান বিয়া চলি আছে গাঁৱত, এতিয়া যাব সময়ে নহ'ব কিজানি। তো এনেকৈ চাইছে ৰাতি 8টা বাজি গ'ল, এতিয়া যাব লাগে ঘৰত। ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। তো আজিলৈ বাই বাই।